আছামিজ ART কিটচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। এয়া লাওৰ আগ লৈছোঁ আজি মই বনাম বুলি। এনেকৈ লাওৰ আগখিনি গোটেইখিনি কাটি ল'ব। এনেকৈ কটাৰ পিছত বাহিৰৰ আঁহটো গুচাই ল'ব। লাওৰ আগ খাবলৈ বহুত ধুনীয়া লাগে বনাব জানিলে। কুমলীয়া আগ আৰু কুমলীয়া পাতটো দিব। লাওৰ আগ কটা হৈ গৈছে, অলপ ডাঙৰ ডাঙৰকৈ কাটিব। ইয়াৰ লগতে দুটা আলু ল'লোঁ। কেৰাহীত তেল গৰম হ'বলৈ দিছিলোঁ। এতিয়া কাটি লোৱা পিঁয়াজ এটা গৰম তেলত দি দিলোঁ। কেইফুটামান নহৰু দিলোঁ। জলকীয়া 3টা দিলোঁ। এতিয়া কাটি লোৱা আলুখিনি ইয়াতে দি দিলোঁ। হালধি আধা চামুচ দিলোঁ। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। থকা বেল আইকনটো টিপি দিব যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব পাৰে। নিমখ দিলোঁ অলপ। আধা চামুচ ধনিয়া গুড়ি দিলোঁ। আধা চামুচ জিৰা গুড়ি দিলোঁ। ধনিয়া গুড়ি আৰু জিৰা গুড়ি এই দুইটা অপশ্যনেল হয়। আলুখিনি ভালদৰে লৰাই ফ্ৰাই কৰি ল'ব। ফ্ৰাই হৈ গৈছে, এতিয়া মই কাটি লোৱা লাওৰ আগখিনি ইয়াতে দি দিলোঁ। মিডিয়াম ফ্লেমতে 5 মিনিটমান এনেকৈ লৰাই ফ্ৰাই কৰিব। নিমখ দিলোঁ। এতিয়া মিডিয়াম ফ্লেমতে 10 মিনিটমান এনেকৈ ঢাকি দিব। মাজতে ঢাকনিখন এবাৰ উঠাই চাব, যদি লাগি ধৰে পানী অলপ দি দিব ছটিয়াই। ঢাকনিখন উঠাই আৰু 3 মিনিটমান এনেকৈ লৰাই দিব। আজি ৰেচিপি তৈয়াৰ হৈ গৈছে। আপোনালোকেও ঘৰত বনাই খাই চাব। কেনেকুৱা লাগিলে কমেণ্টত জনাব। ভিডিঅ'টো লাইক কৰিব।